ৰাধা বিচাৰিবলৈ সময় নাই পুতনা এজনী পালে সেই আশাতে আজি চৰগলৈ ৰাস চাবলৈ আহিছে। ৰাস ইয়াতে হৈছে ৰাইজ, কিন্তু আমাৰ গাড়ীখনে অলপ আগত থৈ আহিব লাগিব। আগত মানে আমাৰ জেঠাই ঘৰত আহি সোমাই দিলোঁ, আৰু জেঠাই ইমান ঠাণ্ডাত আহিছে বুলি জুই ফুৰাবলৈ চিঞৰ বাখৰ লগাইছে, আৰু লাহে লাহে আটাইকেইটাকে ঘৰৰ খা হ'ব লৈছে। ঠাণ্ডাত অহাৰ কাৰণে গৰমে গৰমে ভাতকেইটাও পটাপট গিলি ল'লোঁ, আৰু এতিয়া ৰাস চাব যাম। সোমাই আহিয়ে ৰাস মঞ্চ নাপাওঁতে ধুনীয়াতে মেছেজ দেখিছেনে বাৰু, আমাক নাকাটিব, জীয়াই থাকিব। এই ঠাণ্ডাত বাহিৰত ৰৈ নাথাকোঁ বুলি মঞ্চৰ কাষলৈ খোজ দিলোঁ, আৰু খোজ দিয়ে লগ পালোঁ আজিৰ ৰাসৰ পৰিচালক বসুদা মানে ভীমদা। আজিৰ ৰাসখন চৰগুৱা ভূপেন্দ্ৰ যুৱ সংঘৰ উদ্যোগত পতা হৈছে, আৰু তেওঁলোকে বহুকেইজন অভিনেতা বাহিৰৰ পৰাও মাতিছে। চেহাৰবাৰী ডম্বৰু আহিছে ন, মানে আমাৰ ৰাজীৱ দাৰ কথা কৈছোঁ, তেওঁ অভিনয় কৰিছে আজি ৰাস মঞ্চত। সম্বৰ্ধনা অনুষ্ঠান হৈ থকাৰ কাৰণে মই বোলো মেকআপ ৰুমৰ পৰা সোমাই আহি দেখিলোঁ বৃন্দাবনত কৃষ্ণ অকলে অকলে ঘূৰি ফুৰিছে। কাক বিচাৰিছে কিন্তু সেইটোহে নাজানো। ইয়াত মেকআপ আৰম্ভ হৈ আছে ৰাইজ, অকণমান পাছত আপোনালোকে ৰাস চাবলৈ পাব। সৰুকালৰ স্মৃতি হয় কেয়া বগৰী ৰাইজ, ৰাসলৈ আহি তাকো এৰা নাই। বেলেগ নহ'লেও ইয়াত কিন্তু ফিল এটা দিছে ৰাইজ, জুই ফুৱাই ফুৱাই ৰাস চাব পাৰে আপুনি। অকল ইমানেই নহয় ৰাইজ, আমাক অতিথি বুলি মাতি নি ভাতো, আৰু এই ভাতকেইটাৰ সোৱাদেই বেলেগ, সেইকাৰণে নোপোৱাৰ নামেই লোৱা নাই।